Good morning. করোনা ভাইৰাছৰ সংক্ৰমণ কালি গুৱাহাটীত 15জন নতুন ৰোগী চিনাক্তকৰণ কৰা হয়। এই কথালৈ অসমৰ ৰাইজৰ মাজত সৃষ্টি হৈছে উদ্বেগ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজক আতংকিত নহ'বলৈ অনুৰোধ জনায়। ডিব্ৰুগড় অভিমুখে অহা দিল্লীৰ ৰাজধানী এক্সপ্ৰেছখন অসমত আহি প্ৰৱেশ কৰে। বৰ্তমান সকলোকে কৰা হ'ব কোৱাৰেণ্টাইন। এতিয়া কোৱাৰেণ্টাইনৰ নতুন নিয়ম অনুসৰি চিমটম নথকাসকলক 10 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ'ব আৰু যিসকলৰ লক্ষণ থাকে তেওঁলোকক স্বাব টেষ্ট কৰা হ'ব আৰু নিগেটিভ পোৱাসকলক হোম কোৱাৰেণ্টাইনৰ কাৰণে নিৰ্দেশ দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চতুৰ্থটো লকডাউনৰ ইংগিত দিয়ে। 18 মে'ৰ পৰা নতুন নিয়ম শৃংখলাৰে দেশত বলৱৎ হ'ব চতুৰ্থ পৰ্যায়ৰ লকডাউন। আত্মনিৰ্ভৰশীল ভাৰত গঠন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে 20 লাখ কোটি টকাৰ বিশেষ পেকেজ। ইয়াৰে কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকল বিশেষভাৱে লাভান্বিত হ'ব। অসমৰ নতুন প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ মুম্বাইৰ পৰা অসম আহি পালেহি। বৰ্তমান তেওঁ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত 14 দিনৰ কাৰণে কোৱাৰেণ্টাইন হৈ আছে। দেশত যোৱা 24 ঘণ্টাত ৩,২০০ জন লোক নতুনকৈ COVID-19 কৰনা ভাইৰাছত সংক্ৰমিত হয়। ইয়াৰে সৰ্বমুঠ সংক্ৰমিতৰ সংখ্যা ৭৮,০০০লৈ বৃদ্ধি পালে। ইফালে মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ২,৫০০লৈ। এতিয়া অসমবাসী সজাগ আৰু সচেতন হ'লেহে অসম বাচিব।